এইজনক চিনি পাইছেনে নাই পোৱা ৰ'ব চিনাকি কৰাই দিম ৰ'ব এইজন দেখাত বৰ ধুনীয়া নহয় জানো ধুনীয়া হ'লেনো কি হ'ব এখেতৰ মনটো বৰ ধুনীয়া মানে বৰ লেতেৰা স্বভাৱ চৰিত্ৰৰ কথাটো ক'বই নালাগে এখেতৰ সন্মুখত যদি কোনোবা ছোৱালী মহিলা যদি থাকে তেনেহ'লে এখেতৰ সেই বেয়া স্বভাৱটো মানে কণ্ট্ৰল কৰিবই নোৱাৰে মানে লাইন অফ কণ্ট্ৰল পাৰ হৈ যায় ডিব্ৰুগড়ত ঘটিছিল সেইটো বিশেষ ঘটনা ডিব্ৰুগড়ৰ SBI ব্ৰাঞ্চত এগৰাকী মহিলাগৰাকীও আনৰ দৰে শাৰী পাতি থিয় হৈ আছে আৰু মহিলাগৰাকীৰ পিছতে আমাৰ এই বপুৰা নাম ঋতু হয় এই ঋতু বপুৰাই পিছপিনে থিয় হৈ শাৰী পাতি আছে নাই দেখাত দেখনীয়াৰ হ'লে শুনি হ'লে কি হ'ব ভদ্ৰতাৰ মুখাপিন্ধা এইজন অভদ্ৰ লোকে চাওকচোন কিনো কৰিব ধৰিছে এতিয়া নিশ্চয় আপোনালোকে ভালকৈ ধৰিব পাৰিছে কোননো এই বপুৰা সকলোতে এতিয়া শিৰোনাম দখল কৰিছে বিগ ব্ৰেকিং নিউজত দেখাই আছে বলো ডিব্ৰুগড়ত মহিলাক অশ্লীল ব্যৱহাৰ কৰা অভদ্ৰ কাণ্ড কৰা সেইজন বপুৰা এতিয়া আৰক্ষীৰ জালত হয় এখেতক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে চেলুট আৰক্ষী কথাটো হ'ল কি জানেনে ডিব্ৰুগড় SBI ব্ৰাঞ্চৰ মহিলাগৰাকী যেতিয়া শাৰী পাতি আছিলে তেখেতে মহিলাগৰাকীৰ লগত অশ্লীল ব্যৱহাৰ কৰিছিলে দিনৰ পোহৰতে CC কেমেৰাৰ থকাৰ পিছতো ভয় কৰা নাছিল আমাৰ এই বপুৰা অৱশ্যে বহুত হাত দীঘল মানুহ অসমৰ প্ৰাক্তন CMৰ লগতো আছে এখেতৰ বিশেষ ফটো এখেত বোলে কিবা এটা সংগঠনৰ নেতাও শুনিব পোৱা মতে নেজানো দেই সঁচাকি মিছাকি যি কি নহওক বহুতেই হেণ্ডচাম নহয় জানো কিন্তু এখেতৰ মনটো বৰ বেয়া বোলে কথা এষাৰ আছে নহয় বাহিৰে ৰংচঙীয়া ভিতৰে কোৱা বাতৰি হয়নে নহয় গতিকে এনেকুৱা ধৰণৰ আচলতে মন বেয়া হ'ব নালাগে এনেকুৱা বয়সতো এনেকুৱা কৰ্মকাণ্ড দেখিলে ঘৰৰ মানুহে ভাবিবলৈ বাধ্য হৈছে বোলো এনেকুৱা ল'ৰাকে জন্ম দিলোঁ নে খালে সংসাৰখন খালে দেই মান সন্মান সকলোবোৰ শেষ কৰি পেলালে আমাৰ এই ঋতু বপুৰাই কথাতে আছে নহয় 100 গৰু মাৰিলে বাঘৰো মৰণ আৰু এতিয়া আমাৰ এই ঋতু বপুৰা হল পিঞ্জৰাবদ্ধ বাঘটোৰ দৰে আৰু এতিয়া ৰঙা ঘৰৰ বগা ভাত খাব আমাৰ ঋতু বপুৰাই এনেকুৱা কৰ্মকাণ্ড কৰা স্বভাৱৰ মানুহবিলাকক আচলতে কি কৰা যায় ফাঁচি কাটত ওলোমাইতো ঠিক নহ'বনে নে কিবা ভুল ক'লোঁ কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব আজি কি নহওক এই বিশেষ ভিডিঅ'টো এতিয়া ছ'চিয়েল মিডিয়াত ইলেক্ট্ৰনিক মিডিয়া প্ৰিণ্ট মিডিয়া সকলোতে ভাইৰেল হৈ পৰিছে আৰু সকলোৱে অসম আৰক্ষীক চেলুটো জনাইছে লগতে যোনে সেই বিশেষ ভিডিঅ'টো কেমেৰাত আবদ্ধ কৰিছিলে তেখেতক বহুত বেছি কৃতজ্ঞ ধন্যবাদ কাৰণ কিয় তেখেতে ভিডিঅ'টো প্ৰস্তুত কৰাৰ কাৰণেহে আমাৰ এই ঋতু বপুৰা পৰিল জালত